হে মামা বাদ দিয়ক আমি যে কাম যে কৰি আছোঁ মিনিমাম আপোনাৰ এতিয়া কিমান টকা হ'ল 7-8 হাজাৰ হ'ব হা 7-8 হাজাৰ হ'ব 7-8 হাজাৰ টকা ন ঠিকে আছে এই পইচাটো পালে আপুনি কি কৰিব অলপ মনৰ ভাৱবোৰ কওক আৰু ফুৰিব যাম ইমান কষ্ট কৰি ফুৰিব যাব মানে ঘৰৰ কাৰণে একো নলয় আৰু হা এতিয়া যে আপুনি যে ক'লে আইডিয়াত বালিচাং মই ওলাই দিম এতিয়াতো মই লোকেশ্যন চাব প্ৰয়োজন হৈ গৈ আছে এইটো কেনেকুৱা কথা হা ইমান বোলে এক্সপিৰিয়েঞ্চ থকা মানুহ লোকেশ্যন চাব লাগে আহিছোঁ হা আহিছোঁ আহিছে ন মানে এইফালৰ পৰা নহয় সেইফালৰ পৰা আহিছোঁ মই ক'ত গৈছোঁ অঁ এইফালৰ পৰা এইফালে দি গৈছোঁ মানে ক'ত গৈছিলে নেকি ক'ৰবাত অৰুণ লগত আহিছোঁ কাৰ লগত সৰু ভাতৰ এই বিয়া হৈছিলে যে অঁ তাৰ বিয়াটো খাইছিলে নাই তাৰ বিয়া নাই বিয়া ন নাই আহা ন মোক এটা কথা দুখাইছে মোক ৰেবন হেৰি কি যে কয় মামুন মামাই ঠগি দিলে না ইয়াত আহিছোঁ কেইটামান मैंने खुद को तेरे ही लिए তোমাক যে মই ৰাস্তাৰ কথা এটা কৈ আছিলোঁ যে অঁ এই ৰাস্তাটো এইফালে হয় বুজিলা য়েছ বাল ইমান দেৰি লাগে এই কাম বস্তুটো কোনে ওলাইছিল অ' হা পৃথিৱীখনত কামেই কাম আমাৰ বিশ্বনাথ কলেজৰ এটা ল'ৰা যে যোৱাকালি যে In 300 meters, turn left. কি ৰাইডাৰটোৰ নাম যে কি আছিলে বোলে দেখিলোঁ চে লোকেশ্যন চাব নালাগে 20 বছৰ এইটো কি হয় মামা স্কুল হয় কি স্কুল মামা বহুত ডাঙৰ অ' ভাই চাপ গম পালা কামানি থাকে নাথাকিলে নাই হা কেলে ইমান ডাঙৰ স্কুল সুবহান আল্লাহ ল'ৰা ছোৱালী আছে নাই ইয়াত পঢ়া লিখা স্কুলটো চাওক এই ঘূৰিব গৈছে এইফালে এইফালে Continue for 3 kilometers. অ' ভাই চাওক এইফালে যাব ঠিক ইমান দীঘল মাইটো স্কুল যে এই এতিয়া অপেনিং কৰিছে ইয়াত নাই কৰা ন এয়া কম মানুহ হ'বনে ইয়াত মই ভাবিছোঁ কেণ্টিনটো ইয়াতে দি দিওঁ নেকি মোৰ দোকানৰ কেণ্টিনটো হা ডেৰেজ দোকানটো ইয়াতে বহাই দিম লাভেই লাভ মানে ইমান টকা থ'ম ক'ত গম পাইছে আজি কি হ'ল গম পায় অফিচত 150 টকা কামালোঁ 150 টকা ঠাণ্ডা এটা খাই দিওঁ ৰচুন খেলা 150 যা গোটেই দিন ফাইল মাৰি 150 টকা ঠিক আছে তোমাৰ অফিচ সন্মানটো পুৰা আছে এটা বস্তু নাই ইজ্জত ধৰা মোৰ আহে হা হেৰি চাইছিলোঁ ৱেলকাম টু भगवान का दिया सब कुछ दौलत है शोहरत है इज्जत है इज्जत घुंगरू है घुंगरू सेठ बेसी जमाई को नहीं कौन घुंगरू है ना मैंने कुछ नहीं किया माही बुलाई कोई दिए मामा होश में आ जाइए क्या करूँ मैं होश में मैंने कुछ को तो it is speak back